Hi friends, good afternoon. মোৰ আকৌ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। আজি আমি যাম মোৰ এটা অতিকৈ প্ৰিয় ভাইটি ঘৰত। ভাইটিটোৰ ঘৰত যাম আমি এটো কাৰণে যে আমি অলপ প্ৰেক্টিছ কৰিবলগীয়া আছে। আমাৰ মানে এটা প্ৰগ্ৰাম আছে, এটা ৰূপালী জয়ন্তী প্ৰগ্ৰাম এটা আছে। তাত আমি আমাৰ এটা বিহু দল যাব লাগে। মই আপোনালোকেতো যিখিনিয়ে জানেই যে মই বিহু দলত আছিলোঁ, যোৱাবাৰো আছিলোঁ, এইবাৰো থাকিম, অহাবাৰো থাকিম। আগলৈও আপোনালোকৰ আশীৰ্বাদত যাতে কৰি যাব পাৰোঁ, সেইটো কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। লগতে কওঁ যে সেই মানে প্ৰগ্ৰেমটো থকাৰ কাৰণেই আৰু লগতে আমাৰ দুখনমান বিয়াও আছে। বিয়াকেইখনতো আমাৰ বৰযাত্ৰীৰ লগতো আছে, কইনা ঘৰতো আছে। চ' সেই কাৰণে আমি অকণমান মানে যিহেতু অকণ পাহৰা নিচিনা হৈছোঁ, বিহু বন্ধ হোৱা আজিতো প্ৰায় 8 মাহ 9 মাহেই হ'ব হ'ল। সেইটো কাৰণে মানে অকণমান ভাবিছোঁ যে আকৌ প্ৰেক্টিছটো কৰি লওঁ। সেই প্ৰেক্টিছটো কৰিবৰ কাৰণে মই ভাইটিটোৰ ঘৰত যাম আজি, মোৰ অতিকৈ প্ৰিয় ভাইটিটোৰ ঘৰত। আৰু দুটা ভাইটি আহিব, গোটেইকেইটাই মিলি পেলাই আমি প্ৰেক্টিছটো কৰিম। যিমানখিনি পাৰোঁ মই ব্লগটো আপোনালোকক সেই প্ৰেক্টিছৰ গোটেই মানে হেৰিটো আপোনালোকৰ সৈতে যিমান পাৰোঁ মই শ্বেয়াৰ কৰিম ব্লগ হিচাপে। আশা কৰোঁ আপোনালোকে গোটেই ভিডিঅ'টো চাই পেলাই ভাল পাব। ব'লক আমি ভাইটিটো ঘৰলৈকে যাওঁ। ধৰি লৈ ভাবো মই নাঙলৰ এই ৰোহনী নাই খাওনৰ দাহনী নাই আতোনৰ বলে চপাওঁ দুপুৰা বলে চপাওঁ দুপুৰা মাটি তোকে আনিম বুলি ভাবো সাজিলো মই বৰতে ঘৰ মচিবিনে চালামু কৈ দেখা শিৰাই গ'ল মই নাজানো, দেখা শিৰাই গ'ল মই নাজানো। পেটলৈ ভাত নোযোৱা, পেটলৈ ভাত নোযোৱা কিনো সাহিত্যৰে মহিলা নুবুজা খাতৰ হ'ল মই নাজানো, নুবুজা খাতৰ হ'ল মই নাজানো। নোকোৱাকৈ মনত কথা, নোকোৱাকৈ মহনৰে কথা বেকা বেকি কৈ চাই মোলৈ কলি জানা খাবা, কিনা গুলি কৈ দিবা যদি ভালে পোৱা। কিনো ভাবি আছালৈ মনৰ বেথা মনত লৈ তাড়াতাড়ি কৰি জানৈ ঘৰতে কথাটি কৈ
জীৱন জাজি নৈ পাৰে হ'ব কেনেকৈ যৌৱনৰে বাট যাতে নলগোৱাকৈ কত আশা কত সপোন এই জীৱনে আনে তৰুৱা কৰি যায় কি ললিয়া মানে জীৱন জাজি জানমণি সপোনতে আহিবা দুচকুতে ভাগিবা মৰমেৰে মাতিবা ঐ জানমণি তুমি হবা পৰি দুয়োটা ধৰা ধৰি কৰি আমি সৰগলৈ যাম ঐ জানমণি সপোনতে আহিবা দুচকুতে ভাগিবা মৰমেৰে মাতিবা ঐ জানমণি অভিমানী নহবা দূৰে দূৰে নলবা যাচিবা কোমল হিয়া ঐ ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ Ela loha do mahalo, hoje mahana.